হাই এভৰিৱান, বহুত দিনৰ মূৰত পুনৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ঘৰতে সোমাই আমনি লগাত আজি পায়ে ৰাতিপুৱাই ফোন কৰি বাহঁতৰ ঘৰলৈ মাতিলে। সেইবাবে ভণ্টি আৰু মই বাহঁতৰ ঘৰলৈ যাবলৈ বুলি দুইজনী ওলালোঁ। বাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো ইমান বেছি ধুনীয়া যে আপোনালোকক নেদেখাই নোৱাৰিলোঁ থাকিব। লগতে দুয়োজনীয়ে দুখনমান ফটোও উঠি ল'লোঁ দেই। বহুত বেছি ভাল লাগে বহু দিনৰ মূৰত এনেকৈ ওলাই আহিলে। ৰাতিপুৱা বতৰটো ইমান ভাল কৰিছিলে, ভাবিছিলোঁ আজি ৰ'দ নোলাব, কিন্তু গৈ থাকোঁতে জানেনে ইমান বেছি ৰ'দ দিছে। হেলমেটটো পিন্ধি পেলাই চলাবলৈ উশাহ নোপোৱা নিচিনা লাগি গ'ল। সেইবাবে হেলমেটটো অলপ টাইমৰ কাৰণে খুলি ল'লোঁ। আৰু গৈ আমি বাহঁতৰ ঘৰেই পালোঁগৈ। বাহঁতৰ ঘৰত গৈ কথা পাতি থাকোঁতে সকলোৰে লগত ভিডিঅ' বনাবলৈ পাহৰিয়ে গ'লোঁ জানেনে। আৰু এয়া দুইজনীয়ে আমি বাৰ কাপোৰ পিন্ধি লৈ পেলাই অলপমান প'জ দি আছোঁ। আৰু তাই কৈ আছে, চাচোন মোলৈ ইমান ডাঙৰ হৈছে সেই ফ্ৰকটো। যিহেতু ভিডিঅ' বনাবলৈ পাহৰিয়ে গ'লোঁ, সেইকাৰণে ডাইৰেক্ট খোৱা পাততে ভিডিঅ' অলপমান কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। সৰু সৰু ক্লিপ কেইটামান আপোনালোকৰ ওচৰত মেমৰিজ হিচাপে মই সাঁচি থ'বলৈ চেষ্টা কৰিলোঁ। তেন্তে নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।